ৰাখিব শ্ৰীযুত ৰূপম কলিতা বাপ শ্ৰীমন্ত প্ৰাথমিক শাখা ৰূপম কলিতা বাপ শ্ৰীমন্ত প্ৰাথমিক শাখা বিষয়া দিয়া হৈছিলে তেখেতক। বিষয়টো আছে সেৱাই পৰম ধৰ্ম। সেৱাই পৰম ধৰ্ম। গতিকে বাপজনাক আমি এই বিষয়টোৰ ওপৰত তেখেতৰ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে সেৱা কৰিছোঁ। কৃষ্ণ। কৃষ্ণ হৰি কৃষ্ণ। হে কৃষ্ণ ধন জয় সখা বিষ্ণু কুল শ্ৰেষ্ঠ দুষ্ট ৰাজা বংশৰ নয়নন্ত বিজগোবিন্দ বিপ্রদেব দুঃখ হরি যোগেশ্বর গুরু সমস্ত নমো ভগবন্ত অজুপা দয়ৰ বিন্দ ৰাম নমো ভগবন্ত অজুপা দয়ৰ বিন্দ। কৃষ্ণ। হে মোৰ পৰম শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত চতুৰ্ভুজ আঞ্চলিক শাখাৰ অধ্যয়ন চক্ৰৰ সভাপতি মহোদয়, সম্পাদক বাপজন, চতুৰ্ভুজ আঞ্চলিক শাখাৰ সভাপতি ও সম্পাদক বাপ দুজনা, মোৰ পৰম শ্ৰদ্ধাৰ শৰণাচাৰ্য শ্ৰীযুত তৰুণ ডেকা বাপজন আৰু আজিৰ সভাত উপস্থিত চতুৰ্ভুজ আঞ্চলিক শাখাৰ বিভিন্ন প্ৰাথমিকৰ সদস্য বাপ আই সমস্ত সেৱকসকল আৰু মোৰ পৰম আদৰণীয় আজিৰ এই অধ্যয়ন চক্ৰৰ সেৱক নৰহৰি প্ৰাথমিক শাখাৰ আই বাপ সমস্ত, পোনপ্ৰথমে মই সকলোকে মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা আপোনালোক সমস্তকে সেৱা কৰিছোঁ। কৃষ্ণ। আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অপ্ৰমাদী কবি মাধৱ কন্দলীৰ পাণ্ডিত্য প্ৰশংসা কৰিবলৈ গৈ তেখেতে কৈছিল যে হস্তিৰ দেখিয়া লাদ সহা যেন সাৰে মাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা। হস্তিৰ দেখিয়া লাদ সহা যেন সাৰে মাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা। যে হাতীৰ লাট দেখি শহাপহু দৌৰ মৰাৰ দৰে, বিয়াগুম হাতীৰ কথা বাদেই তেওঁৰ সেই হাতীৰ লাট দেখি শহা দৌৰ মৰাৰ দৰে আজি মোৰ একেই অৱস্থা হৈছে। যিধৰণে গুৰুজনে নিজকে অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লগত তুলনা কৰিছিল, আজি মোৰ সেই তদ্ৰূপ একেই অৱস্থা হৈছে। ইমান গণ্যমান্য আজিৰ বাপ সমস্ত মোৰ সন্মুখত বিৰাজমান হৈ আছে। তেওঁলোকৰ সন্মুখত মই একেবাৰে নিকিন, একেবাৰে নতুন, একেবাৰে নজনা এজন যুৱক, আৰু সেয়েহে মই আপোনালোকৰ সন্মুখত
দুআষাৰ কোৱাটো মোৰ পৰম সৌভাগ্য বুলি এফালে যিধৰণে ভাবিছোঁ, আৰু সেয়া এক মোৰ কাৰণে দুঃসাহস বুলি ভাবিছোঁ, কিয়নো মোৰ কাৰণে একেবাৰেই নতুন পৰিৱেশ। এয়া নহয় যে মই নিৰ্দিষ্ট বক্তা হিচাপে মই নতুন, এই অধ্যয়ন চক্ৰৰ এই অনুষ্ঠানটোৰ এই পৰিৱেশটোৰ লগতো মই একেবাৰেই নতুন। এয়া মোৰ ক্ৰমাগত তৃতীয় অধ্যয়ন চক্ৰ, আৰু এই 3 ভাগ অধ্যয়ন চক্ৰই মই অনুভৱ কৰিব পাৰিছোঁ। তাৰ আগত মই অধ্যয়ন চক্ৰৰ সেই পৰিৱেশৰ লগত মই জড়িত নাছিলোঁ। এখন ভাগৱত পাঠৰ সভাত ৰহা শংকৰদেৱ মন্দিৰৰ শংকৰদেৱ নামঘৰৰ ভাগৱত পাঠ সভাত কটগুৰিৰ দীপাঞ্জল বাপে মোক কৈছিল যে কটগুৰিত আমাৰ অধ্যয়ন চক্ৰ পাতিছোঁ, আমাৰ প্ৰাথমিকত যাবা। আৰু সেয়ে মোৰ প্ৰথম ভাবিছিলোঁ যে মই যাওঁ নে নাযাওঁ ভাবি থাকোঁতেই গম পালোঁ যে আমাৰ প্ৰাথমিকৰ আইসকল আৰু মোৰ মাও তাত আহিব, আৰু সেয়েহে মই ভাবিলোঁ কি এবাৰ গৈ চাওঁ। আৰু গৈ পেলাই মই যি অভূতপূৰ্ব আদৰ, যি সেৱা পালোঁ, মই অভিভূত হৈ পৰিলোঁ। আৰু মই মোৰ সৰ্বশৰীৰৰ গাৰ নোম শিয়ৰি উঠিছিল যেতিয়া মই আহোঁতেই আই দুগৰাকী আৰু বাপে মোক ভৰি ধুই সেৱা আগবঢ়াইছিল। আচলতে মই সিমানৰ মানুহ একেবাৰেই নাছিলোঁ। তাৰপাছত যেতিয়া মই নামগৃহৰ ভিতৰত সোমাই গ'লোঁ, পাঠ হৈ আছিল, কলিৰাম দাস বাপে পাঠৰ ব্যাখ্যা কৰি আছিল, তেনেকুৱাতে মই সন্মুখত অলপমান জেগা আছিল তাতে বহিছিলোঁ। আৰু তাৰপিছত ভাবিছিলোঁ যে মই এই সন্মুখৰ শাৰীত বহাৰ যোগ্য মই নহয়, আৰু সেয়েহে অলপ পিছুৱাই পিছৰ শাৰীত বহিছিলোঁ। কাৰণ মই একেবাৰে প্ৰথম, একেবাৰে নাজানো বাপ সমষ্টৰ সন্মুখত বহাৰ কেনেকৈ বহিব লাগে একোৱেই মই নাজানিছিলোঁ। আৰু তাৰ পাছত যেতিয়া সেই সভাত ৰূপা দাস বাপে নিৰ্দিষ্ট বক্তা হিচাপে তেখেতৰ বক্তব্য আৰম্ভ কৰিছিল, মই তেতিয়া মনতে ভাবিছিলোঁ এইখন আসন পোৱাৰ যিজন যোগ্য তেওঁ কিমান ভাগ্যৱান হ'ব লাগিব। মইতো কেতিয়াও সেই আসনখনক মই নিজক তুলনা কৰা নাছিলোঁৱেই। মই এইটোৱে ভাবিছিলোঁ যে সেই আসনখন লাভ কৰা ব্যক্তিজন কিমান ভাগ্যৱান হ'ব লাগিব। আৰু ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ সেই আশীৰ্বাদ, সেই ঈশ্বৰৰ সেৱাৰ কৰাৰ কাৰণে কি নাজানো, আজি আপোনাৰ খবৰ আগত মই নিৰ্দিষ্ট বক্তা হিচাপে এই আসনখন লাভ কৰিছোঁ। মই পৰম সৌভাগ্যৱান, আৰু মই ইয়াৰ এই চেগতে আমাৰ অধ্যয়ন চক্ৰৰ সভাপতি আৰু সম্পাদক বাপুজনাক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ দৰে এজন নতুন যুৱকক এই ধৰণে আগবঢ়াই দিয়াৰ বাবে। আৰু এটা নাম মই ল'বই লাগিব, এজন বাপৰ নাম। মোৰ আগৰ পৰাই মই তেওঁক দাদা বুলিয়েই মাতোঁ। তেখেতৰ সৈতে মই ভাওনা কৰিছিলোঁ, নাটক কৰিছিলোঁ, পংকজ তামুলী বাপ। যেতিয়া মই বিষয়টো লাভ কৰিছিলোঁ, তাৰপিছতে মই একো উপায় হোৱাদিশ নোপোৱা হৈ মই পংকজ তামুলী বাপক ফোন কৰিলোঁ যে পংকজ দা, মোক আপুনিহে উদ্ধাৰ কৰিব পাৰিব। তাৰপিছত তেখেতে বৰ সুন্দৰভাৱে তেওঁৰ বহুমূলীয়া সময়ৰ পৰা অলপমান মোক দেখুৱাই দিছিলে, আৰু তেখেতৰ সেই উপদেশৰ জৰিয়তেই মই আজি আপোনালোকৰ সন্মুখত এই ধৰণে সাহসেৰে থিয় হ'ব পাৰিছোঁ, নহ'লে মোৰ হাতত একোৱেই নাছিল। প্ৰজা হওক, এই অধ্যয়ন চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে মোৰ বিষয়টো হৈছে সেৱাই পৰম ধৰ্ম। সেৱাই পৰম ধৰ্ম। মই যিহেতু কৈ লৈছোঁ যে মই একেবাৰে নতুন, গতিকে হ'ব পৰা ভুল ভ্ৰান্তিৰ বাবে আপোনালোকে মোক ক্ষমা কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেখেতৰ ধৰ্মত অসমীয়া জাতিটোৱে গৌৰৱ কৰিব পৰাকৈ প্ৰায় সকলোখিনি দি থৈ গৈছিল। কি সংস্কৃতি, কি সংগীত, কি নৃত্য, কি নাটক, কি বাদ্য, কি বিজ্ঞান, কি মননশীল এক যোগ ধৰ্ম, আমাক সকলোখিনিয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গৈছিল, যাৰ বাবে আমি প্ৰজন্মৰ পিছত প্ৰজন্ম, আজি 500-600 বছৰ আগৰ পৰা আজি প্ৰজন্মৰ পিছত প্ৰজন্মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুণানুকীৰ্তন কৰি আছোঁ। 500 বছৰ আগতেই বিজ্ঞানৰ যি তেখেতে সেইখিনি সময়ত বিজ্ঞানৰ কোনো নতুন আৱিৰ্ভাৱ নাছিল, তথাপিও তেখেতৰ প্ৰসাদৰ পৰা ধৰি বাদ্যযন্ত্ৰৰ পৰা ধৰি সকলোখিনি, চাপৰিৰ পৰা ধৰি সকলোতে যি বিজ্ঞানসমূহে তেখেতে আগবঢ়াই লৈ গৈছিল সমাজখনক, সেই সময় অসমীয়া সমাজখনক যি ধৰণে তেখেতে আগবঢ়াই লৈ গৈছিল, আমাৰ অসমীয়া প্ৰজন্মৰ পিছত প্ৰজন্মই, অসমীয়া জাতিটোৱে তেখেতক সদায় মনত ৰাখিব, সদায় সৰ্বদা মনত ৰাখিব। তেখেতৰ ধৰ্মই সেৱাক মূল স্তম্ভ হিচাপে পৰিচয় কৰাই দিছে। মানৱ সেৱা তেখেতৰ ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ আছিল।
তেখেতৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ বৰঘৰ টনকিয়াল কৰি ৰাখিছে। তেখেতৰ ব্যাগুণ সাহিত্যৰ যি ভঁৰাল, সেই ভঁৰালে অসমীয়া বৃহত্তৰ সাহিত্যৰ ভঁৰালৰ মেৰুদণ্ড হিচাপে থিয় হৈ এতিয়াও আছে। আৰু সেই মহাপুৰুষ গুৰুজনাৰ যি ধৰ্ম, যি যুগ ধৰ্ম, যি এক শৰণ হৰিনাম ধৰ্ম, তাত সেৱা এক অবিচ্ছেদ্য অংগ হিচাপে আমি দেখা পাই আহিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱা ভাৱ আছিল নিস্বাৰ্থ। সেই সেৱাই অজ্ঞজনক জ্ঞানৰ পোহৰ দিব পাৰে। সেই সেৱাই মনৰ শক্তি বৃদ্ধি কৰিব পাৰে। সেই সেৱাই আমাৰ জীৱনৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনে সেৱাৰ বাট দেখুৱাইছিল। এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বেলগুৰি সত্ৰত নাম প্ৰসংগ কৰি আছিল ভকত বৈষ্ণৱসকলক লগত লৈ। সেইখিনি সময়ত নাম প্ৰসংগ কৰি থকাৰ অৱস্থাতেই তেৰাৰ এজন একান্ত ভকত সৰ্বজয় আতৈ তেখেতে নামগৃহৰ ভিতৰতেই নাম প্ৰসংগ কৰি থকাৰ অৱস্থাতেই প্ৰস্ৰাৱ কৰিছিল। অন্যান্য বাপ আই সমস্তই তেখেতৰ সেই কাৰ্যত তিৰস্কাৰ কৰি নাক কোচাই আঁতৰি গৈছিল। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেখেতক আঠে বেঠে উঠাই লৈ গৈ, দাংকোলা কৰি উঠাই লৈ গৈ তেখেতক স্নান কৰোৱাই নতুন বস্ত্ৰ প্ৰদান কৰি তেখেতক পুনৰ আসন প্ৰদান কৰিছিল। আৰু সেই লেতেৰা জেগাখিনি নিজেই তেওঁ পৰিষ্কাৰ কৰিছিল। ইচ্ছা কৰা হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ পৰম ভক্ত মাধৱদেৱ বা অন্যান্য শিষ্যক এই সুবিধাকণ দিব পাৰিলেহেঁতেন। কিন্তু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নিজেই এই সমস্ত সেৱাৰ কাম নিজেই আগবঢ়াই লৈ গৈছিল আৰু অন্যান্য ভকত বৈষ্ণৱসকলকো তাৰাৰ সেই আদৰ্শ অনুকৰণ কৰোৱাৰ দিহা দিছিল। আৰু ইয়াৰ জৰিয়তে অন্যান্য ভকতসকলেও তেখেতৰ এই আদৰ্শক অনুকৰণ কৰি সেৱাৰ মনোভাৱেৰে এই ধৰ্ম, এই একশৰণ হৰিনাম ধৰ্মক আগবঢ়াই লৈ গৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই মহাপুৰুষ শংকৰদেৱৰ এই কাৰ্যত তেখেতে প্ৰশ্ন কৰিছিল যে গুৰুদেৱ, এই ধৰণে সেৱা কৰাৰ উদ্দেশ্যই বা কি? তেতিয়া মহাপুৰুষ শংকৰদেৱে মাধৱ গুৰুজনাক কৈছিল যে বহাৰপু, যদি উচ্চ আসনত থকা লোকজনে নিজকে সৰু সৰু ক্ষুদ্ৰাতি ক্ষুদ্ৰ কাম কৰিবৰ বাবে নিজকে ক্ষুদ্ৰাতি ক্ষুদ্ৰ কাম কৰিবৰ বাবে সাজু কৰিব পাৰে, নিজকে সৰু সৰু কামবিলাকো নিজে কৰিব পাৰে, তেতিয়াহে তেখেতে সেই আসনখনৰ বাবে যোগ্য হ'ব আৰু সংসাৰ মায়াৰ পৰা তেখেতে মুক্তি লাভ কৰিব পাৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বুজনিত মাধৱদেৱ গুৰুজনাই হতভম্ব হৈছিল আৰু তেখেতৰ পদাংক অনুসৰণ কৰি সেৱাকেই পৰম ধৰ্ম হিচাপে, সেৱাকেই ৰস হিচাপে তেখেতে মানি লৈছিল আৰু গুৰু সেৱাই একান্ত ব্ৰত হিচাপে মাধৱ পুৰুষে মানি লৈছিল। আৰু শংকৰদেৱ পুৱাৰ পৰা ৰাতিলৈকে শংকৰদেৱ গুৰুজনাৰ গাৰ ছাঁৰ দৰে থাকি গুৰু সেৱা কৰি গৈছিল। তেখেতে নামঘোষাত লিখিছিল যে তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰ, কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সাৰ ৰাম, দিয়া মোক সেৱাৰ সাৰ। মাধৱদেৱ গুৰুজনাই সেৱাৰ ৰস বিচাৰিছিল তেওঁৰ ভক্তিৰ জৰিয়তে। তেওঁ যেন তেওঁ আজীৱন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱা কৰি যাব পাৰে, সেয়ে তেওঁ একান্ত মনে কামনা কৰিছিল। মহাপুৰুষ মাধৱ গুৰুজনাৰ সেৱাৰ ৰসত এক অনাবিল প্ৰেম ভক্তি সোমাই আছে, যি গুৰুজনাৰ কাৰণে সদা প্ৰস্তুত হৈ আছিল। তাৰ বহুকেইটা উদাহৰণ আছে, তাৰ ভিতৰত অন্যতম কেইটামান উদাহৰণৰ উল্লেখ বিচাৰিছোঁ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সেই সময়ত পাটবাউসীত আছিল আৰু পাটবাউসীত থাকোঁতে মহাপুৰুষ গুৰুজনাই বহু
ঘাট প্ৰতিঘাত পাৰ কৰিব লগা হৈছিল। এদিনৰ কথা, মহাপুৰুষ গুৰুজনাৰ সেই পাতবাও, মহাপুৰুষ গুৰুজনা থকা সেই পাতবাউসীত অত্যন্ত বৰষুণ, মেঘ গাজনি আহিছিল প্ৰায় কেইবাদিনো ধৰি। মানুহৰ জীৱিকাৰ পথৰ সন্ধান নোহোৱা হৈ গৈছিল। মানুহে জীৱন জীৱিকা অতিবাহিত কৰিবৰ কাৰণে বৰ কষ্টকৰ হৈ পৰিছিল। সেইদিনা মহাপুৰুষ গুৰুজনাই সন্ধিয়া গা ধুই থকাৰ অৱস্থাত তেখেতে অনুভৱ কৰিলে যে আজি পিন্ধাৰ পাছত কাইলৈ সলাবৰ কাৰণে তেখেতৰ কাপোৰ নাছিল। মহাপুৰুষ গুৰুজনাই সেই কথা অনুভৱ কৰিব পাৰিছিল। আন এজন দৰ্জীৰ হাতত, নামটো পাহৰিছোঁ, তেখেতে কাপোৰ চিলাবৰ কাৰণে দিছিল যদিও বতৰ বেয়া হোৱাৰ বাবে তেখেতে সেই কাপোৰ সাজ আনিব পৰা নাছিল আৰু সেই কথা মহাপুৰুষ মাধৱদেৱে গম পাইছিল। আৰু সেয়েহে গণকুচিত মহাপুৰুষ মাধৱদেৱে তেখেতৰ বহাত অন্যান্য ভকতসকল খাই বৈ খোৱাৰ পাছত তেখেতে ৰাতি সেই কাপোৰ চিলোৱা বাপজনৰ ওচৰলৈ গৈছিল। আৰু সেই যাত্ৰা পথত এবুকু একঁকাল পানী, ৰাস্তাত মহ, দাহ, পোক পতংগ আদিৰ কামোৰণি, ইয়াৰ উপৰিও ওপৰত বৰষুণ, বতাহ, ধুমুহা, গাজনি ইত্যাদি ইত্যাদি বিভিন্ন সমস্যাক নেওচা দি তেখেতে কাপোৰযোৰ আনি পুৱাই গুৰুজনে স্নান কৰাৰ আগমুহূৰ্তত গুৰুজনে সেই কাপোৰ বস্ত্ৰভাগ দিছিল। তেতিয়া মহাপুৰুষ গুৰুজনে আচৰিত হৈছিল আৰু কৈছিল যে ইমান কষ্ট কিয় কৰিব লাগে, মই জানো তোমাক কেতিয়াবা এই ধৰণৰ কাম কৰিবলৈ দিছোঁ। তেতিয়া মহাপুৰুষ মাধৱ গুৰুজনে কৈছিল যে প্ৰভু, যে বাপ, এয়া মোৰ দায়িত্ব, এয়া মোৰ কৰ্তব্য, মোৰ পৰম ঈশ্বৰৰ প্ৰতি, মোৰ গুৰুদেৱৰ প্ৰতি এয়া মোৰ দায়িত্ব। এয়া মোক কোনেও আদেশ দিব নালাগে, মই নিজৰ কৰ্তব্য মানিয়েই এই কামভাগ মই কৰিছোঁ। গতিকে আপুনি এই বস্ত্ৰভাগ গ্ৰহণ কৰক। গতিকে গুৰু সেৱা মাধৱদেৱৰ এই ধৰণৰ আছিল। আন এদিনৰ কথা, সেই বৰষুণ বতাহ আছিল, বৰষুণ দি আছিল। শংকৰদেৱ গুৰুজনাৰ ঘৰৰ চৌকাত খৰিৰ বাবে অভাৱ হৈছিল, খৰি নোহোৱা হৈ পৰিছিল, কাৰণ শুকান খৰিৰ অভাৱ হৈছিল। এই কথা মাধৱদেৱ গুৰুজনাই জানিব পাৰি কেইজনমান হালোৱাৰ লগত তেখেতে জংঘললৈ গৈ শুকান কাঠখৰি আনি শংকৰদেৱ গুৰুজনাৰ সেই অভাৱ দূৰ কৰিছিল। আন এদিনৰ কথা, মহাপুৰুষ শংকৰদেৱে যেতিয়া গা ধুই আছিল তেতিয়া দেখিছিল যে তেওঁ যি পানী গা ধুওঁতে পানীখিনি ছিটিকি আহি বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছিল। কাৰণ মাধৱদেৱে জানিছিল যে সেই যি শংকৰদেৱ গুৰুজনাৰ যি গা ধোৱা পানী সেয়া মহাপুৰুষ মাধৱদেৱৰ পদজল আছিল আৰু সেই পানী এই ধৰণে অপচয় হোৱাটো তেওঁ বিচৰা নাছিল। আৰু সেয়েহে তাৰ পৰৱৰ্তী সময়ত তেখেতে এটা গা ধোৱা ঘৰ তৈয়াৰ কৰি শংকৰদেৱ গুৰুজনাৰ সেৱা কৰিছিল। এই ধৰণে মাধৱদেৱ গুৰুজনাই প্ৰতি মুহূৰ্তে মুহূৰ্তে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি সেতেলিত পৰালৈকে শংকৰদেৱ গুৰুজনাৰ গাৰ চাৰ দৰে লাগি সেৱা কৰি গৈছিল। কেতিয়াও তাৰ কোনো বিনিময় বিচৰা নাছিল, কেৱল বিচাৰিছিল সেৱাৰ ৰস। ইতিমধ্যে কৈ গৈছোঁ যে মাধৱদেৱে কেৱল আৰু কেৱল মাত্ৰ সেৱাৰ ৰসহে বিচাৰিছিল, কেতিয়াও তাৰ বিনিময় বিচৰা নাছিল, কোনো স্বাৰ্থ নাছিল, কোনো অহংকাৰ ভাৱ নাছিল। আৰু এনে কোনো কথাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হওক, শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই হওক, পুৰুষৰ পৰা মহাপুৰুষলৈ পৰ্যবেক্ষিত হৈছিল। তেওঁলোকৰ সেই সেৱাত কোনো অহংভাৱ নাছিল, কোনো স্বাৰ্থ নাছিল। আৰু এই সেৱা, মহাপুৰুষ দুজনাৰ এই সেৱাৰ মনোভাৱ আমি সকলোৱে অনুকৰণ কৰা উচিত। আমি সকলোৱে সেই সেৱাক আমি আমাৰ নিজৰ দৈনন্দিন জীৱনৰ অংগাংগীভাৱে আমি ব্যৱহাৰ কৰা উচিত। সেই সেৱাক আমি সেৱাৰ জৰিয়তে আমি জীৱন পৰিক্ৰমা আগবঢ়োৱা উচিত। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই গুৰু দুজনাৰ সেৱাই এটা জাতিক পোহৰৰ বাট দেখুৱাব পাৰে, এটা জাতিৰ ভৱিষ্যত নিৰূপণ কৰিব পাৰে, এটা জাতিক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব পাৰে, এটা জাতিৰ মনোবল বৃদ্ধি কৰিব পাৰে, এটা জাতিৰ সপোনবোৰ পূৰণ কৰিব পাৰে, এটা জাতিক লক্ষ্যত উপনীত কৰিব পাৰে। কিন্তু আজিৰ প্ৰজন্ম সেই সেৱাক স্বাৰ্থপৰ সেৱালৈ ৰূপান্তৰিত কৰিছে, পৰ্যবসিত কৰিছে। উচ্ছৃংখল হৈ পৰিছে আজিৰ সমাজ, আজিৰ প্ৰজন্ম। আজিৰ প্ৰজন্মই এই ধৰণে সেৱা কৰে যে, এটা উদাহৰণ দিওঁ, গুৰু সেৱা কৰে বা ঈশ্বৰক প্ৰণাম কৰি এই ধৰণে কৰে যে, হে প্ৰভু, আহিবলগীয়া পৰীক্ষাটোত মোক উত্তীৰ্ণ কৰাই দিয়া, মই তেতিয়া তোমাক ইমানখিনি সেৱা কৰিম, ইমান এশৰাহি প্ৰসাদ আপুনি তোমালৈ আগবঢ়াম, আমুক থানত
আমুক নামঘৰত মই তোমাৰ কাৰণে শৰাই এখন দিম, মোক কিবাকে চাকৰিটো দিয়া। অৰ্থাৎ সম্পূৰ্ণভাৱে স্বাৰ্থ নিহিত হৈ থাকে আজিৰ সেৱাত, যি মহাপুৰুষ গুৰু দুজনাই কেতিয়াও সেই বাট দেখুওৱা নাছিল। একেবাৰে নিস্বাৰ্থভাৱে সেৱা কৰাৰ দিহা দি থৈ গৈছিল। গতিকে আমি তাক অনুকৰণ কৰিব লাগে। আমাৰ এয়া উদাহৰণ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা বাহিনী আছে, সেই সেৱা বাহিনীত এই সেৱাৰ কথাই বাৰে বাৰে প্ৰমাণিত কৰে। মই সেৱা বাহিনীৰ লগত জড়িত নহয়, তথাপিও মই যিহেতু জন্মৰ পৰাই এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ ঘৰত যিহেতু জন্ম পাইছোঁ, গতিকে এই বিষয়ে মই জ্ঞাত আৰু আমি সদায় শুভাকাংক্ষী। হাজাৰ হাজাৰ যেতিয়া যুৱক যুৱতীয়ে একেলগে কৃষ্ণ নাম লৈ ভকত সেৱা কৰিবলৈ আগবাঢ়ি আহে, অন্য নালাগে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন আমি তাতে দেখিবলৈ পাওঁ। আমি যেতিয়া যাওঁ যে হাজাৰ হাজাৰ সেই সেৱকী আই বা যুৱক যুৱতীসকলে আমাক সেৱাৰ সেই পৰম সেৱাৰ ভাৱ হৃদয়ত লৈ কৃষ্ণ নাম লৈ যি ধৰণে আমাক আদৰ সাদৰ কৰি আথে বেথে লৈ যায়, সকলো দায়িত্ব নিজেই মূৰ পাতি লৈ যি ধৰণে সকলো খোৱাৰ পৰা আদি কৰি অন্যান্য যাৱতীয় যিমান কাৰ্য আছে সকলো সেৱাৰ মাধ্যমেৰে তেওঁলোকে নিস্বাৰ্থভাৱে তেওঁলোকে এই 4-5টা দিন ওতঃপ্ৰোতভাৱে লাগি যায়। তাতেই গম পোৱা যায় সেই সেৱাৰ শক্তি কিমান, সেৱাৰ মাহাত্ম্য কিমান, সেৱাই মানুহক কিমান পবিত্ৰ কৰিব পাৰে। এবাৰ যদি আপোনালোকে সেয়া চাক্ষুষ দৰ্শন হোৱা নাই, তেতিয়াহ'লে সেয়া চাগে অনুভৱ কৰিব নোৱাৰিব। এদিনৰ মোৰ নিজৰ এটা উদাহৰণ যে দেৰগাঁৱত যেতিয়া অধিৱেশন হৈছিল 2018 চনত, তেতিয়া আমি গৈছিলোঁ, আমাৰ এখন গাড়ী লৈ পেলাই গৈছিলোঁ। তাৰ আমাৰ যিজন ড্ৰাইভাৰ আছিল তেখেতে কেতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন দেখা নাছিল। গতিকে তেওঁ অনুভৱ কৰিব পৰা নাছিল কিমান ডাঙৰ হ'ব। তেখেতে ভাবিছিল যে চকৰি ওলাব, মেলা হ'ব, বজাৰ হ'ব, মানুহৰ সমাগম হ'ব, হুলস্থুলীয়া এটা পৰিৱেশ ইত্যাদি ইত্যাদি। তেখেতে সেই ধৰণেই ভাবি গৈছিল। তাৰপিছত আমি যেতিয়া দেৰগাঁও সোমাইছিলোঁ, ঠিক কাজিৰঙা পাৰ হৈ আমি বোকাখাট পাৰ হৈ যেতিয়া দেৰগাঁৱত সোমাইছিলোঁ, মানুহৰ ভিৰ আৰম্ভ হৈছিল, অজস্ৰ গাড়ী দেখা গৈছিল। সেইখিনিলৈকে বৰ ঠিকেই আছে, সেইখিনি তেওঁ ভাবিয়ে গৈছিল চাগে ইমান ডাঙৰ মেলা যিহেতু হ'ব, মেলাত সাধাৰণতে মানুহৰ সমাগম হোৱাটো স্বাভাৱিক। কিন্তু যেতিয়া সোমাই গৈ আমাৰ দুৱাৰদলিৰ পৰাই যেতিয়া ভকতসকলৰ, বিশেষকৈ যুৱক যুৱতীসকলে গামোচা, চৰিয়া, ধুতি আৰু আমাৰ সেই গুৰু বস্ত্ৰ পিন্ধি কৃষ্ণ নামেৰে তেওঁক যেতিয়া আদৰ কৰিছিল, সন্মান কৰিছিল, তেখেতে যেতিয়া ভোজনালয়ত সোমাইছিল, যেতিয়া দেখিছিল যে সেৱাৰ মানসিকতাৰ হাজাৰ হাজাৰ ভকতক একে বহাতে কোনো ত্ৰুটি বিচ্যুতি নোহোৱাকৈ যি ধৰণে সেৱা আগবঢ়াইছিল, তেওঁ বিস্তুতি খাইছিল আৰু তেওঁ হতভম্ব হৈ পৰিছিল। উভতি আহোঁতে কৈছিল, মই যি ভাবি গৈছিলোঁ সেয়া সম্পূৰ্ণ ওলোটা দেখিলোঁ। ইমান সেৱা, ইমান এটা ডাঙৰ আয়োজন, কোনো ত্ৰুটি নোহোৱাকৈ, আৰু আচৰিত কথা তাত কোনো ধৰণৰ আৰক্ষীৰ প্ৰয়োজন নাথাকে এই সেৱা বাহিনীয়ে যেতিয়া তাত থাকিব। গতিকে আমি গৌৰৱান্বিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিল যে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, নিশি প্ৰবাসী কদাচিত মনুষ্য হৈ ভাৰত বৰিষে আহি। যে কোটি কোটি জন্মৰ পুণ্যৰ ফলত মই ভাৰতবৰ্ষৰ দৰে এখন দেশত আমি জন্মগ্ৰহণ কৰিছোঁ। এয়া মোৰ কোটি কোটি জন্মৰ পুণ্যৰ ফল। মই তাক আৰু অকণমান আগুৱাই পেলাই মই ক'ব বিচাৰিম যে আমি হয়তো আৰু বেছি পুণ্য কৰিছিলোঁ, যাৰ ফলত আমি অসম মূলকত জন্মগ্ৰহণ কৰিছিলোঁ, আৰু চাগে তাতকৈ আৰু অলপ বেছি পুণ্য কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন সেৱকীৰ ঘৰত মই জন্মগ্ৰহণ কৰিব পাৰিছোঁ বা সক্ষম হৈছোঁ। গতিকে মই গৌৰৱ অনুভৱ কৰোঁ, মই ভাগ্যৱান বুলি ভাবোঁ যে সৰুৰ পৰাই এনে পৰিৱেশ মই লাভ কৰিছোঁ। যদিও প্ৰত্যক্ষভাৱে মই জড়িত হোৱা নাছিলোঁ, তথাপি সদায় ইয়াৰ খবৰ ৰাখোঁ বা এই বিষয়ে জানো, ইমান সেৱাৰ মনোভাৱ আমি জানো। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যি সেৱাৰ যি মাহাত্ম্য, সেই মাহাত্ম্যক আখৰে আখৰে পালন কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা সেৱা বাহিনীয়ে। গতিকে আমি সকলোৱে এখন উশৃংখল সমাজৰ পৰা শৃংখলাবদ্ধ সমাজ পাবৰ কাৰণে, আমাৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে, আমাৰ মনৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে, আমাৰ যুৱক যুৱতীসকলৰ লক্ষ্য পূৰণ কৰিবৰ কাৰণে আমি সেৱাৰ মনোভাৱ গঢ় দিয়াটো উচিত। আজি মই এজন যুৱক হিচাপে, মই যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি, মই 30 বছৰ অনুৰ্ধ, মোৰ বয়স বৰ্তমান 27, আৰু হয়তো আজি এই সভাখনত চাগে মই আটাইতকৈ কনিষ্ঠ। আৰু মই বিচাৰিম যে মোৰ দৰে হাজাৰ হাজাৰ যুৱক যুৱতী ইতিমধ্যে ওলাই আহিছে, আৰু যিসকল বাকী আছে সকলো ওলাই আহক। যি ধৰণে মই সাহস কৰিছোঁ, যি ধৰণে মই ওলাই আহিছোঁ, যি ধৰণে মই সেৱাৰ প্ৰেমত বলিয়ান হৈ, যি ধৰণে সেৱাৰ প্ৰেমৰ লাগি মই
প্ৰসন্ন হৈ মই যিধৰণে ওলাই আহিছোঁ সেইদৰে সকলো ওলাই আহক। আমাৰ আজিৰ যুৱ প্ৰজন্ম যদি জড়িত হয় তেতিয়াহে আমি ভৱিষ্যতে আমি অদূৰ ভৱিষ্যতে প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ এই গুৰুৰ এই আমাৰ নাম প্ৰসংগ হওক বা অন্যান্য সেই আদৰ্শসমূহ আমি জীয়াই ৰাখিব পাৰিম। অলপ আগতে ব্যাখ্যাচাৰ্য বা শ্ৰীযুত তৰুণ ডেকা বাপজনে কোৱাৰ দৰে যি শংকা প্ৰকাশ কৰিছিল যে ভৱিষ্যত প্ৰজন্মই আমাৰ এই গুৰুজনাৰ আদৰ্শক লৈ যাব পাৰিবনে নাই এই বিষয়ে যি শংকা প্ৰকাশ কৰিছিল সেই শংকা হয়তো দূৰ হ'ব তেতিয়া যেতিয়া আমাৰ দৰে যুৱ প্ৰজন্ম বা আমাতকৈ সৰু শিশুসকল যদি ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিব, ইয়াক কৰ্মৰ মাজেদি